राजखान्थि बिथिंजों इउपिपिएल दोलोनि जयनिं हाबाफारि गावबा गावनि दोलोखौ गोख्रों खालामनो दोलोनि सुबुं थिसननाया दोलोनि मावनांगौ हाबा। बेबादिनो 4 नं जुमदुवार बियाबनि जयमागाव गामिनि थागिबि रायजो राजाफ्रा गाव गावनि राजखान्थि दोलोफोरखौ नागारनानै इउपिपिएल दोलोआव जगदान जादों। दिनै सानसेनि हाबाफारिजों जुमदुवार गामिनि थागिबि सुबुंफोरा इउपिपिएल दोलोखौ मोजां मोननानै जगदान जायो। जगदान जानायखौ दोलोनि दैदेनगिरिफ्रा बरायनानै लायो। আজি জমদৰ সমষ্টিৰ অন্তৰ্গত 1 নং জমীয়া গাঁৱত ইউপিপিএল দলৰ নেতৃত্ব তথা আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্ব ভাল পায় 1 নং জমীয়া গাঁৱত আজি দলে বলে আমাৰ দলত যোগদান হ'বলৈ জমীয়া গাঁৱৰ যিমান আদিবাসী বাইদেউহঁত আছে ছাৰহঁত আছে তথা সকলোৱে আজি আমাৰ দলত যোগদান কৰে। সঁচাকৈ আজি নথৈ আনন্দিত আমি আজি জমদৰ সমষ্টি হিচাপে বিপিএফ 0 হ'বলৈ গৈ আছে। আজি প্ৰত্যেক দিনে আমাৰ দলক ভাল পায় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বক ভাল পায় আজি দলে বলে যোগদান কাৰ্যসূচী আমাৰ চলি আছে। অহাকালিও আছে পৰহিও আছে। গতিকে জমদুৱাৰ আজি বিপিএফ হিচাপত 0 হ'বলৈ গৈ আছে এইটো খাটাং আৰু সঁচাকৈ আমি নথৈ আনন্দিত। আজি প্ৰথম কথা হ'ল 17 বছৰে আজি প্ৰমোদ বড়োৰ নেতৃত্বত যিবিলাক ডেভেলপমেণ্ট হৈ আছে তথা আজি উন্নতি হ'বলৈ হৈ আছে সেইটো আমি সঁচাকৈ আমি নথৈ আনন্দিত। বিশেষকৈ 17 বছৰত বিপিএফ চৰকাৰ থাকাকালীন এই জয়মাগাঁও এৰিয়াত আজি ইলেক্ট্ৰিচিটি নাই, কাৰেণ্ট নাই তথা ৰাস্তা নাই। আজি আমাৰ জিৰণ বসুমতাৰী তথা প্ৰমোদ বড়োৰ নেতৃত্বত আজি এই জয়মাগাঁও নিচিনা ভিতৰুৱা এলেকাৰ আদিবাসী এলেকাত আজি কাৰেণ্ট পাবলৈ সক্ষম হৈছে আৰু তথা ইয়াৰ লগতে ৰাস্তা ঘাট হ'বলৈ সক্ষম হৈছে। সঁচাকৈ আজি এই গোটেইবোৰ চাই আমাৰ যিমানবোৰ জমদুৱাৰ সমষ্টিৰ অন্যান্য জাতি জনগোষ্ঠী আছে সকলোৱে দলে দলে আজি আমাৰ দলত যোগদান হৈছে। এইটো সঁচা কথা। আমি ধন্যবাদ দিছোঁ আমাৰ প্ৰমোদ বড়ো ছাৰক। আজি প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কাৰণে তেওঁ যিবিলাক কাম তেওঁ জাতি জনগোষ্ঠীৰ কাৰণে কৰিবলৈ গৈ আছে সেইটো প্ৰশংসনীয়। আজি মই এজন ৰাভা ব্যক্তি হিচাপে ক'বলৈ গৈ আছোঁ আজি ৰাভা জাতিবিলাকৰ কাৰণেও যোৱা 17 বছৰে একো কৰা নাই। আজি বিশেষকৈ আদিবাসী তথা ৰাভা বা অন্যান্য জাতি জনগোষ্ঠীৰ কাৰণে আজি যিবিলাক উন্নতি আমি দেখিবলৈ পাইছোঁ বিশেষকৈ ৰাভাবিলাকৰ কাৰণে সাহিত্য ভৱন তথা কোকৰাঝাৰ নিচিনা মাজমজিয়াত ৰাভা গেষ্ট হাউচ তেনেকুৱা অন্যান্য দল সংগঠনবিলাকৰ কাৰণে অফিচ যেনেকুৱা আৰচু 5টা ডিষ্ট্ৰিক্টৰ 5টা আৰচু অফিচ হ'বলৈ গৈ আছে। তেনেকুৱা আদিবাসীৰ কাৰণে শ্ৰীৰামপুৰ নিচিনা জেগাত তেওঁবিলাকৰ সিধু কানু তথা মূৰ্তি ষ্টেচু বনাবলগীয়া আছে কোটি কোটি টকাত। গতিকে এই সকলোবোৰ জাতি জনগোষ্ঠী নাচাই আজি প্ৰমোদ বড়ো ডাঙৰীয়াই এনে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে তেখেতক ধন্যবাদ দিছোঁ। এই সকলোবোৰ চাই আজি সকলো জাতি জনগোষ্ঠী বিশেষকৈ আমাৰ জমদুৱাৰ সমষ্টি অকল জমদুৱাৰ সমষ্টি বুলি নহয় সারা বিটিচি তেনেকুৱা আজি দলে বলে জাতি জনগোষ্ঠীৰ মানুহবিলাকে ভাল পায় আজি যোগদান কাৰ্যসূচী চলি আছে আৰু এনেকৈ আমাৰ কাৰ্যসূচী যোগদান কাৰ্যসূচী চলি গৈ থাকিব। গতিকে মই ধন্যবাদ দিছোঁ আজি এই জমীয়া গাঁৱৰ আমাৰ আদিবাসী ভাই ভনীসকলক বাইদেউসকলক সকলোকে ধন্যবাদ দিছোঁ। যিসকল আজি ইয়াত উপস্থিত আছে সকলোকে ধন্যবাদ দি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ।